নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিত আৰু আপোনালোকে চাই আছে জ্ঞান বিকাশ। বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ অসম পুলিচৰ যি ৬,৬৬২টা পোষ্টৰ বাবে যি ৰিটেন এক্সাম হৈছিল, সেই এক্সামৰ ৰিজাল্টৰ সম্ভাৱ্য দিন আৰু যোৱাকালি যি ৰিজাল্ট ঘোষণা হৈছিল সেই সকলো কথাৰ লগত আলোচনা কৰিবৰ বাবে এই ভিডিঅ'টো আগবঢ়াই আনিছোঁ। যিসকল পৰীক্ষাৰ্থীয়ে গোটেইকেইটা পৰীক্ষাৰ লগত জড়িত, মানে যিকোনো এটা পৰীক্ষাৰ লগতো জড়িত হয়, তেনেহ'লে তেওঁলোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা অন্তলৈকে অকণো স্কিপ নকৰাকৈ চাই যাব, কাৰণ আপোনালোকৰ বাবে এই ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। আহক আমি পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে কালি গম পাইছিলে SLPRB যি অফিচিয়েল ৱেবছাইটটো আণ্ডাৰ মেইনটেনেঞ্চ দেখাই আছিল, আৰু বহুতে আশা কৰিছিল যি ৬,৬৬২টা পোষ্টৰ 20 ফেব্ৰুৱাৰীত ৰিটেন এক্সাম হৈছিল, সেই ৰিটেন এক্সামৰ ৰিজাল্ট দিব বুলি বহুতে আশা কৰি আছিল, কিন্তু সেইটো নহ'লগৈ। শেষত কি হ'ল, যোৱা কেইদিনমানৰ ভিতৰত অন্তৰ পৰা যি ২১34টা পদৰ ফিজিকেল আৰু PET এক্সাম হৈছিল, সেই টেষ্ট হৈছিল, সেই টেষ্টৰহে ৰিজাল্ট দিলে। আৰু যি আশা কৰিছিল সেয়া নহ'ল, বেলেগ হ'ল। আৰু এইটো একো নাই, এইটো যি ২১34টা পদৰ বাবে PET PST দিছিল তেওঁলোকৰ বাবে সুখবৰে। এইটো তেওঁলোকেও নিজৰ ৰিজাল্ট আশা কৰিছিল, তেওঁলোকে ৰিজাল্টটো পালে। কিন্তু ইয়াৰ পৰা কি হ'ব, ইয়াৰ পৰা খেলি মেলি হৈছে। এতিয়া এইটো এক্সামৰ বাবে কাট অফটো বহুত হাই হৈ গৈছে, বহুত ওপৰলৈ কাট অফ আহিছে, আৰু ইয়াৰ ফলত যি চাকৰি প্ৰত্যাশী ল'ৰা ছোৱালীসকলৰ মনত এটা হাহাকাৰ সৃষ্টি হৈছে। একো নাই, যিসকলে এই PET PST পাছ কৰি ৰিটেনৰ বাবে কোৱালিফাই কৰিছে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু যিসকলে পাছ কৰিব নোৱাৰিলে তেওঁলোকেও যি কামাণ্ডোৰ যি PET PST হ'ব তাত আপোনালোকে জোৰ দি পিনি নিজৰ সফলতা পাবলৈ সক্ষম হওক, আৰু সেইটোৱে আশা কৰিছোঁ। কিন্তু কি হ'ব এতিয়া, আচল মেইন কথাটো হৈছে 2018 চনতে ৬,৬৬২টা পোষ্টৰ বাবে অনলাইন এপ্লাই হৈছিল, কিন্তু তাৰ দেৰি কৰি 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 শেষত PET PST হ'ল। PET PST হোৱাৰ পাছত ৰিজাল্ট ঘোষণা কৰি দিলে। ৰিজাল্ট ঘোষণা কৰাৰ পাছত 20 ফেব্ৰুৱাৰীৰ দিনা সফলতাৰে ৰিটেন এক্সামো সম্পন্ন হ'ল। ৰিটেন এক্সাম সম্পন্ন হোৱাৰ পৰা আজি প্ৰায় 2 মাহৰ ওচৰা ওচৰি হৈছে। 2 মাহলৈকে কিন্তু ৰিজাল্ট ঘোষণা কৰিব পৰা নাই। কিয় হৈছে ইমান দেৰি, তাৰ কোনো উত্তৰ নাই। চৰকাৰে এতিয়ালৈকে আমাক সঠিক দিন দিয়া নাই, আমুক দিনাই যে ৰিজাল্টটো ঘোষণা হ'ব তাৰ কোনো সঠিক দিন কোনেও পোৱা নাই। 2 মাহ সময়ৰ পিছতো যদি সঠিক দিন ঘোষণা কৰিব পৰা নাই, আকৌ আনফালে আন কিছুমান পোষ্টৰ বাবে ৰিটেন এক্সাম পাতিবলৈ নতুন নটিচ মুকলি কৰিছে। অহা 24 এপ্ৰিল তাৰিখে সেইখিনি পোষ্টৰ বাবেও ৰিটেন এক্সাম হ'ব। আকৌ সেইখিনি পোষ্টৰো যদি আপোনালোকৰ একেলগে ৰিজাল্ট ঘোষণা কৰিম বুলি ভাবিছে, তেনেহ'লে ইয়াত এটা ডাঙৰ খেলি মেলি হ'ব। খেলি মেলিটো কি হ'ব, যি ৬,৬৬২টা পোষ্টত কিছুমান কেণ্ডিডেটে ৰিটেন এক্সাম দিছিল, আৰু সেই একেখিনি কেণ্ডিডেটৰে প্ৰায় সংখ্যক কেণ্ডিডেটে যদি এইখিনি পৰীক্ষাৰো ৰিটেন এক্সাম দিয়ে আৰু তেওঁলোকে তাতো যদি পাছ কৰে আৰু ইয়াতো যদি পাছ কৰে, তেনেহ'লে কি হ'ব, তেওঁলোকে এজন কেণ্ডিডেটে দুয়োটা পোষ্টৰে দুটা চাকৰি তেওঁলোকে কি হ'ব, তেওঁ নিজৰ নামত ৰাখি থ'ব। তেওঁলোকে ইচ্ছা কৰি নৰাখিলেও তেওঁলোকৰ নামত থাকি যাব। তেতিয়া কি হ'ব, এইফালে এতিয়া নতুন পোষ্টখিনিত যিখিনি কেণ্ডিডেটে চাকৰি পাব লগা আছিল, মানে যিখিনি কেণ্ডিডেটে বেছি নম্বৰ পাইছিলে যদিও তেওঁলোকৰ কি হ'ব, আগৰ নম্বৰখিনিৰ তুলনাত কম হ'ব, আৰু তেওঁলোকে কি হ'ব, কাট অফত মেৰিট লিষ্টত অহাৰ পৰা বঞ্চিত হ'ব লগা হ'ব। আৰু তেতিয়া কি হ'ব, মুঠ প্ৰায় 16,000 চাকৰি আছে। দুয়োটা যি আগৰ নটিফিকেশ্যন আৰু বৰ্তমানৰ যি ৰিটেন এক্সাম হ'ব, এই গোটেইখিনি মিলাই মুঠ প্ৰায় 16,000 চাকৰিৰ ভিতৰত কিমান হ'ব, এটা পোষ্টত যদি দুটা খায় তেনেহ'লে কিমান হ'লগৈ, 8,000 চাকৰিহে ওলালগৈ বৰ্তমান সময়ত। আৰু প্ৰাৰ্থী কিমান আছে আপোনালোকেতো জানেই, অসংখ্য নিবনুৱা আছে অসমত, সকলোৱে চাকৰি বিচাৰি আছে। গতিকে তেনেস্থলত আপোনালোকৰ যি ৰিজাল্টৰ পলম হৈ আছে, এই পলমে আপোনালোকৰ ভাল খবৰ অনাতকৈ বেয়াৰ দিশলৈহে গৈ আছে। আৰু চৰকাৰে চাগে ভাবিছে একেলগে দুয়োটা ৰিজাল্ট ঘোষণা কৰাৰ কথা ভাবিছে, তেনেহ'লে তেতিয়া আৰু বেছি সমস্যা বেছি হ'বগৈ। তেতিয়া যিখিনিয়ে পাব লগা আছিল সেইখিনিও মানে প্ৰায় সংখ্যকে বঞ্চিত হ'ব লগা হ'ব। যিসকলে অধিক বেছি মানে বহুত ভাল প্ৰদৰ্শন আগবঢ়াইছে তেওঁলোকেহে পোৱাৰ সম্ভাৱনা থাকিব, আৰু যিসকলে মধ্যম মানে অলপ পোৱাৰ আশা আছিল কিন্তু নিজৰ যোগ্যতাৰে পাব লগা আছিল, তেওঁলোক বঞ্চিত হ'ব লগাও হ'ব পাৰে। সেইকাৰণে যিসকলে এতিয়াও ভাবি আছিল আমি ৰিটেন পাছ কৰিম, আৰু কিছুমানে যদি ভাবিছিল ৰিটেন পাছ নকৰোঁ, গতিকে নতুনটোত এপ্লাই কৰিছোঁ, নতুনটোত পাম, আৰু যদি আপোনালোকৰ আগৰটোৰ কাৰণে এতিয়া নতুনটোতে আপোনালোকৰ যদি কাট অফ মেৰিট লিষ্টত আপোনাৰ নাম নাহিল, তেনেহ'লে আপোনালোকে এতিয়া কি কৰিব, উপায়টো নাই। ছেকেণ্ড লিষ্ট মৰাৰ কোনো সম্ভাৱনাই নাই, ছেকেণ্ড লিষ্ট মাৰে নে নামাৰে তাৰো ঠিক নাই।
আৰু টেটৰ গোটেইটো নহয়, লিষ্ট ইখনৰ পাছত এখন লিষ্ট আহি থাকিব। ইয়াতো এখনেই লিষ্ট মাৰিছে কালি, আৰু ছেকেণ্ড লিষ্টৰ কথা ক'তো উল্লেখ কৰা নাই, কোনো নটিফিকেশ্যন নাই। গতিকে আপোনালোকে অকণমান মুখেৰে মাতিব লাগিব, নিজৰ ন্যায় বিচাৰিব লাগিব, আপোনালোকে নিজৰ যি প্ৰাপ্য সেইটো আপোনালোকে বিচাৰিব লাগিব। এতিয়া উপায় নাই, আৰু আপোনালোকে নিজে এখন মেম'ৰেণ্ডাম প্ৰস্তুত কৰি পিনি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰক। তেওঁ নিজে চাবলৈ দাবী কৰক, তেতিয়া আপোনালোকৰ যদি কিবা এটা হোৱাৰ সম্ভাৱনা আছে। আৰু ৰিজাল্ট দিয়াৰ যি পৰিস্থিতি দেখা গৈছে, বৰ্তমানত যি পৰিৱেশ চলি আছে, পৰিৱেশৰ পৰা অনুমান কৰিব পৰা যায় চাগে তেওঁলোকে ভাবিছে 24 এপ্ৰিল তাৰিখে যি ৰিটেন এক্সাম হ'ব, সেই ৰিটেন এক্সামো শেষ হোৱাৰ পাছত সকলো ৰিজাল্ট একেলগে দিয়াৰ কথাই তেওঁলোকে ভাবি আছে, মই বোধ হয়। গতিকে আপোনালোকে অলপ জোৰ দিয়ক নিজে, নহ'লে এনেদৰেই থাকি যাব। আশা কৰোঁ সকলোৱে নিজৰ প্ৰাপ্যৰ বাবে আগবাঢ়ি আহিব। ধন্যবাদ।